रुको दाई गाड़ी एकदम भीड़ जाता है ना। Good morning guys, welcome back to my YouTube channel. Hey guys, this is Sukul. Welcome back my another vlog. আৰু আজি মানে যোৱাকালি কৈছিলোঁ ফাঁচিঘাট ট্ৰিপ মানে ফাঁচিঘাট ৰাইড কৰিম আমি আপাৰ আছাম ৰাইড কৰি আছোঁ আজি আৰু গোপীও আছে লগতে গোপী আৰু মই মানে থকাটো বেলেগ বেলেগ এক্সট্ৰা হৈ গ'ল মই দাদাৰ ঘৰত থাকিলোঁ এই বাইদেউৰ ঘৰত থাকিলে গোপী তো আৰু এতিয়া আছোঁ পবা কিনাৰৰ মাজত এইটো এইফালে মোৰ বেকগ্ৰাউণ্ডত দেখি পাইছে আপোনালোকে এইফালে হৈছে পবা ৰিজাৰ্ভ এটা ডাঙৰ ৰিজাৰ্ভ এইটো ইয়াতে বহুত মানে কিবা কিবি থাকে বহুত জীৱ জন্তু আছে বে আপাৰ আছামৰ ৰাইডাৰ মাবাদি মুন্দো গোপী খুটা মজা মানে লোকেশন আৰু বড়ি মজা মজা ডঙাৰ না এই মা কসম কবই না লাগে ফিদা হৈ গল গোপী hello guys mic testing 1 2 3 hello guys good morning hey guys this is Sukul welcome back my another vlog আৰু মানে ডাইৰেক্ট আহি পালো মোটো ব্লগত yes finally গৈ আছো ফাঁচিঘাট ট্ৰিপ yes আপোনালোকক দেখাম আজি ফাঁচিঘাট ৰোড কেনেকুৱা ইয়াতো এটা পেট্ৰল পাম্প আছে ৰক্সিন পাৰ হলো আমি এতিয়া গৈ আছো ফাঁচিঘাট তো গাইস আৰু অৰুণাচল জায়গা চাওক একবাৰ মজা পুৰা ভিউ পইণ্ট অৰুণাচল জায়গা চাওক আৰু পুৰা দীঘলকে আছে এইটো হৈছে পভা ৰিজাৰ্ভ ইয়াতে মানে বহুত দূৰলৈকে আছে পভা ৰিজাৰ্ভ বহুত ডাঙৰ হয় তে কিমান বা কিলোমিটাৰলৈকে বহুত ডাঙৰ ৰিজাৰ্ভ হয় এইটো আৰু এইটো হৈছে পভা ৰিজাৰ্ভৰ ফৰেষ্টাৰ কেম্প ইয়া চাওক ফৰেষ্টাৰ কেম্প আৰু সোনকালে যাম আৰু সোনকালে আহিবলৈ চেষ্টা কৰে ৰাতি নহয় প্ৰায় 2 বছৰ বাসন্তী প্ৰায় 3 বছৰ হ'ব হৈছে আৰু ইয়াতে সপ্তাহী বজাৰ হয় চাওক ফাইনেলি আহি পালো ফাঁচিঘাট এয়া ফাঁচিঘাট টাউন ফাইনেলি গাইজ মানে ৰাণাঘাট ব্ৰিজ এয়া হৈছে ৰাণাঘাট য়েছ ফাইনেলি আমি আহি পালো এতিয়া ৰাণাঘাট ব্ৰিজ ক্লাছ 9 থাকোঁতে ইয়াতে মানে ফিল্ড ষ্টাডি আহিছিলোঁ ফিল্ড টাইম হ'ব মই আহিছিলোঁ একবাৰ কিন্তু এই টাইমত মানে মোৰ ইউটিউবত কোনো ৰিলেটেড ভিডিঅ' বা কি একো নাছিলে আৰু ভিউ চাওক ভিউ পুৰা মজা একদম হাৱা কিন্তু নকবি এইখিনিত হাৱা বহুত দি আছে একদম নকবি আৰু হাৱা মাই গড ইমান হাৱা দিছে না okay guys view চাওক view আৰু ইয়াতে কি হয় সব ডাঙৰ হিল এটা সৰু হিল দেখি নাপাব মানে সব ডাঙৰ হিল ফাইনেলি গাইস আহি পালো ৰাণাঘাট ব্ৰিজ ইয়া চাওক মোৰ বেকগ্ৰাউণ্ডত চাওক আৰু ইমান মজা মানে ব্ৰিজটো একদম ক'বলৈ ভাষা নাই আৰু আজি Okay guys, মজা লাগিছে পুৰা মজা হেয়া ৰাণাঘাট ব্ৰিজ আৰু আপোনালোকে চাই লওক ভিউ চাওক গাইজ ফাইনেলি ডেষ্টিনেশ্যন আৰু আগত যাম আমি আৰু কৈছিলোৱে মই চাওক ভাইটিফালে গৈছে আৰু মজা লাগিছে আজি ৰাইড পুৰা মজা লাগিছে একদম আৰু আপোনালোকে একবাৰ চাই লওক আচন্তিক লৈ ৰাণাঘাট পাই গ'লোঁ আৰু ইয়াৰ পৰা গোটেই পাৰ হয় মানে এইটো দলংটো কি হৈছে মানে ওখ টাইপ মানে মাজতে ওখ আৰু দুইফালে চাব এনেকুৱা মানে চাওক হেভি ৰাইড কৰি মজা লাগিছে এইডোখৰত আমি পাৰ্টি খাইছিলোঁ হিলত ভাত খাইছিলোঁ গাইজ হিলত মানে ইয়াৰ পৰা ওলাই দিলোঁ আৰু মা কসম কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোক কিন্তু বহুত ভাল লাগিছে বহুত ভাল লাগিছে লাং আৰু ইয়াতে বহুত মানে ফুৰিব আহে আৰু এইফালে চাওক গাইজ তাৰমানে ইয়াতে বহুতখিনি হাৱা আছে আৰু এইফালে CCTV কেমেৰা লগাই আছে চাওক আৰু বহুতখিনি হাৱা ইয়াতে পুলিচ আছে ফাইনেলি গাইজ দিদি ঘৰৰ পৰা আহিলোঁ আৰু ইয়াতে অলপ ৰখি দিছোঁ মানে ভাইটি অলপ মানে ৰখি দিছে তো লুক এট দ্য ভিউ যাব ওলাইছিলোঁ পটককৈ আহি পালে গণেশ বাবা বহুত লাকি ভাল চাওক পিছফালে আহি পাইছে তো গাইজ লাকি ভাল আজি
হা ডেগা না ফাৰ্ষ্ট টাইম মই গণেশ বাবাক চুই চালোঁ আৰু গণেশ বাবা বহুতখিনি মানে আমাক মানে ইমান ভাল পাইছে মানে না কল খাবলৈ পইচা দি দিলোঁ 10 টকা দি দিলোঁ আৰু মানে ভিডিঅ' কৰিব দিছে ফটো মাৰিব দিছে বহুতখিনি ভাল আৰু মজা লাগিছে আজি ফাৰ্ষ্ট টাইম এনেকুৱা ওচৰত চুই পালোঁ তো গাইছ এতিয়া আমি বলক গৈ থাকোঁ আৰু ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলত যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু টিল এণ্ড টাটা বাই বাই গাইছ বাই 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 বাই